এসপ্তাহ ধৰি হায়দৰাবাদত বৰষুণ দি আছে আৰু ইমান বেছি আৰামৰ হৈছে এইকেইটা দিন মানে গৰমটো একেবাৰে নাই খুবেই আৰামৰ হৈছে আৰু এয়া দেখিছেনে গছবোৰো ইমান ধুনীয়াকৈ ফুলি উঠিছে বৰষুণৰ পানী পাই মানে এইকেইটা দিন ইমান বেছি গৰম আছিলে ৰ'দৰ তাপত গোটেই গছবোৰ পুৰি গৈছিলে আৰু আমি যে খেতি কৰিছিলোঁ আপোনালোকক এবাৰ দেখুৱাইছিলোঁ ভিডিঅ'ত এই গোটেই গছখিনি মৰি থাকিলে জ্বলি পেলাই ইমান বেছি ৰ'দৰ তাপ আৰু বহুত দিন হ'ল মই চাদৰ ওপৰত আহাই নাছিলোঁ গৰমৰ কাৰণে আজি আহি দেখিছোঁ ইমান ধুনীয়াকৈ সেউজীয়া হৈ গছবোৰ উঠি আহিছে ইমান ভাল লাগিছে মনটো হে এভৰিৱান আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু মোৰ চেনেলৰ নতুন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পায় ভিডিঅ'টো মোক নিশ্চয় কমেণ্ট কৰি জনাব আৰু তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি হৈছে 26 জুন আৰু আজি হৈছে হাজবেণ্ডৰ বাৰ্থডে এতিয়া বাজিছে পুৰা ৰাতি 12টা বাজিছে এতিয়া মই কেক লৈ গৈ আছোঁ ৰুমলৈ Happy birthday to you. Udah. Kuning ke dia? Kuning ke dia? Kan birthday sudah? Iya, papa. Kuah? Birthday kau dia? Iya. birthday. Ke birthday? Aduh. Iya, ada papa. Kuning ke dia? Hah? Happy. Happy? Kuah? Happy? Kuah happy Happy birthday. birthday. Thank you, Jisha. Sudah? Birthday. Thank you. Hah? Apa itu, Jisha? Saudasun? Ini ঠিকে আছে নাই তো ডাঙৰ ডাঙৰটো মোৰ লাগিছে তুমিহে এতিয়া ৰাতিপুৱাৰ চাহকাপ খাবলৈ লৈছোঁ আৰু আজি বনাবলৈ একো নহ'লে আজি উঠা দেৰি হ'ল আবাৰ কাৰণ যোৱাকালি ৰাতি শুওঁতে দেৰি হ'ল দুইজনীকে হাৰে ৰখাইছিলোঁ কেক কাটিবলৈ আৰু এতিয়া দুপৰীয়া খাই বৈ আমি এফালে যাবলৈ ওলাইছোঁ যিহেতু আজি হাজবেণ্ডৰ বাৰ্থডে হয় আৰু ভাবিছোঁ আজি দিনটো মানে আজি অকণমান বাহিৰতে ফুৰিম বুলি ভাবি পেলাই ওলাইছোঁ আৰু আজি অকণমান ভিডিঅ'টো লং হ'বলৈ গৈ আছে কাৰণ খুব ধুনীয়া জেগা এটুকুৰত গৈ আছোঁ আজি আৰু আপোনালোককো গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম সেইকাৰণে আজি অকণমান ভিডিঅ'টো লং হ'ব আপোনালোকে শেষলৈকে চাই থাকিব আমি ক'লৈ যাওঁ গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম
আজি আমি হায়দৰাবাদৰ এটা বেলেগ ৰাস্তাৰে গৈ আছোঁ, আপোনালোকক দেখুৱাই যাওঁ। আৰু আজি মানে আমি মেইন টাউনেদি নাযাওঁ, হায়দৰাবাদৰ মেইন চিটি দি পেলাই নাযাওঁ। আজি অলপ চিটিৰ আউট ছাইডেদি গৈ আছোঁ, আপোনালোকক ৰাস্তাটো দেখুৱাই থাকিম। আমিও প্ৰথমবাৰৰ বাবে গৈ আছোঁ। এয়া চাইনবোৰ্ডত কি লিখা আছে দেখিছেনে? মুম্বাই, মানে এই চাইডটোদি মুম্বাইও যায়। এয়া দেখিছেনে পাহাৰবোৰ কেনেকৈ কাটি আছে? মানে ইয়াত হায়দৰাবাদখন পাহাৰ কাটি কাটিয়ে বনোৱা হৈছে। মই ইয়াত অহাৰ পিছতহে গম পাইছোঁ। মানে য'তেই দেখোঁ পাহাৰবোৰ কাটি কাটি মানুহবিলাকে বিল্ডিং বনাই আছে, আৰু এইখিনি জেগাটো এয়া কাটি কাটি আহি আছে। কেইদিনমানৰ পিছতো ইয়াত গোটেইখন বিল্ডিঙে হৈ যাব। কিন্তু জেগাডোখৰ পাহাৰ থকাৰ কাৰণে ইমান বেছি ভাল লাগিছে চাবলৈ, চাওকচোন। খুব ধুনীয়া ৰাস্তা এটা পাৰ কৰি আৰু এতিয়া আমাৰ ডেষ্টিনি পাই গ'লোহি আমি। আৰু ভিতৰলৈ এতিয়া সোমাই আছোঁ। এয়া টিকেট কৰি আছোঁ আমি এইটো চাইডে ৰখি পেলাই। আৰু টিকেট কৰি ভিতৰলৈ সোমাই আপোনালোকক গোটেইখন দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। ভিডিঅ' কৰি আছোঁ। চিজা Hi. Ay, sayang di balik.
Oh. Just come. Hey, under হৈ আছে আৰু অকমান বৰ দিব লাগিছে ইমান ধুনীয়া চাওকচোন প্লেচটো ইমান বেছি ভাল লাগিছে ইয়াত আহি পেলাই আমি মানে পস্তাই আছোঁ যে আমি আৰু অকণমান সোনকালে কিয় নাহিলোঁ ল'ৰা ছোৱালীক লৈ গা পা ধুৱাই উলিয়াই মেলি আনোতে মিলোতে বহুত দেৰি হৈ গ'ল আৰু ইয়াত দেখিছেনে ৰ'দটো নাইকিয়া হৈ গ'ল মানে এতিয়া প্ৰায় 6টা মানে বাজিলে ইয়াত অকণমান দেৰিকৈ আন্ধাৰ হয় কাৰণে এইখিনি সময়লৈকে আন্ধাৰ হোৱা নাই প্ৰায় 6টা 6:30 মানে বাজিলে আৰু আধা ঘণ্টামানৰ পিছতে আন্ধাৰ হৈ যাব চাওকচোন কিমান ধুনীয়া জেগাডোখৰ Siza hi did ya? এয়া 6:30 বাজি পাৰ হ'ল প্ৰায় 7টা বাজু হৈছে আৰু ইফালে দেখিছেনে সানসেট হৈ আছে ইমান ধুনীয়াকৈ সানসেটটো দেখা পোৱা যায় ইয়াতে সবেই ফটো উঠাবলৈ ৰেডি হৈ আছে আৰু মোক দেখিছেনে দুইজনীৰে খোৱা টাইম হৈছে সন্ধিয়া সেইকাৰণে ময়ো ধুনীয়া প্লেচ এটাত বহি সানসেট চাই আজি ইহঁতক খুৱাই আছোঁ সন্ধিয়া আৰু চাওকচোন কিমান বেছি ভাল লাগিছে চাবলৈ জেগাডোখৰ আৰু এতিয়া বাজিছে 7টা আৰু আন্ধাৰ হৈছে দেখিছেনে এতিয়াও অলপ পোহৰ হৈ আছে এতিয়া আমি যাবলৈ ওলাইছোঁ ইয়াৰ পৰা কাৰণ আন্ধাৰ হৈ আহিছে যেতিয়া আৰু মানুহখিনি আছেই যাবলৈ মন যোৱা নাই একেবাৰে খুবেই ভাল লাগিছে জেগাডোখৰ ইমান ধুনীয়া বতাহ মাৰি আছে আৰু ইহঁত দুজনেও মানে যাবলৈ অকণো বিচৰা নাই খুব ভাল পাইছে খেলি পেলাই কিন্তু নাই আমি ভাবিছোঁ আজি ডিনাৰ কৰবাৰ বাহিৰতে কৰিম বুলি সেইকাৰণে ভাবিছোঁ ইয়াৰ পৰা ওলাই যাওঁ কাৰণ আজি আমি অকণমান টাউনৰ পৰা মানে সিটিৰ পৰা অকণ আউটসাইডত আহিছোঁ যিহেতু অকণমান সিটি পাবলৈ টাইম লাগিব ইয়াৰ পৰা ওলাই যাওঁতে সেইকাৰণে ভাবিছোঁ সোনকালে ওলাই দিওঁ বুলি আৰু সেইকাৰণে আমি এতিয়া গৈ আছোঁ খাবলৈ বিচাৰে নাই সেইকাৰণে
Jisa. Jisa. Look, Jisa. Jisa, look, Jisa. Nahi ba? Good, good, Jisa. Poka. আৰু ইয়াতে চাওকচোন সন্ধিয়া ভিউটো ইমান বেছি ভাল লাগিছে আজি পাৰ্কখনত আহি পেলাই মানে আমি কিয় সোনকালে নাহিলোঁ আমি খালি এইটোৱে পাতি আছোঁ আৰু মানে আগবেলা যেতিয়া পোহৰ আছিলে তেতিয়া এটা বেলেগ লুক আছিলে আৰু এতিয়াৰ ভিউটো এটা বেলেগ হয় গোটেইখন যেতিয়া লাইট জ্বলাই দিছে কিমান যে ভাল লাগিছে চাবলৈ মই কৈ আছোঁ নেক্সট আকৌ ইয়ালৈকে আহিম একদম টাইম লৈ পেলাই আহিম মানে বহুত সময় থকাকৈ আহিম কাৰণ এটা ছাইড চোৱাই নহ'লে আমাৰ আন্ধাৰে হৈ গ'ল আকৌ ইয়াত নেক্সট আকৌ এবাৰ আহিবলৈ মোৰ মন আছে আহিম আকৌ যোৱা জিছা চিজা হেণ্ডত ধৰি লগ যোৱা কাপোৰ ঠিক কৰি দিওঁ চিজা আৰু জিচাও ইমান বেছি ভাল পাইছে ইয়াত খেলিবলৈ মানে আহল বহল জেগা আৰু ইমান ধুনীয়া চাফা জেগা ইয়াত তাৰমানে সৰু ল'ৰা ছোৱালী বহি মেলিও খেলিব পাৰে সৰু ল'ৰা ছোৱালীৰ কাৰণে বেষ্ট হয় আৰু ডাঙৰো খুব ভাল লাগে জেগাডোখৰ খুবেই ধুনীয়া পাৰ্কখন আজি আহা এইফালে চোৱা মামাক চোৱা এইফালে জিছা Lisa. Tija, Jisa. Hey. এতিয়া খাবা নেকি 7টা বজাত তুমি তাইক দিয়া মোক তুমি অকণ চোৱা জেগা কিবা কিবি আছে নেকি ওচৰে পাজৰে মাম্মা
Fish, give me fish. Chicken Manchurian no. Chicken Manchurian. এতিয়া আমি আহিছোঁ পাৰ্কৰ পৰা ওলাই ওচৰতে এখন হোটেলত আহিছোঁ। তাৰমানে ইয়াত আমি টাউনৰ পৰা আজি অকণমান ভিতৰলৈ আহিলোঁ আৰু ইয়াতে কেব বুক হৈ থকা নাই। বহুত সময় হ'ল ট্ৰাই কৰি থকা, কিন্তু বুকেই হৈ থকা নাই। বুক হয় আৰু কেঞ্চেল হৈ যায়। অকণমান ভিতৰলৈ আহিব লাগে কাৰণে কেঞ্চেল হৈ যায় আৰু বহুত সময় হ'ল ৰখি থকা। ভাবিছোঁ ইয়াতে কিবা এটা খাই লওঁ বুলি, খাই পেলাই চাওঁ আকৌ কি কৰি পেলাই যাব পৰা যায়। ফাইনেলি আমি গৈ আছোঁ এতিয়া। কিবা কৰি কেনেবাকৈ কেব এখন বুক হ'ল। বুক নহয় মানে বুক হয় আৰু কেঞ্চেল হৈ যায়। ভিতৰৰ কাৰণে অকণ আহিবলৈ নিবিচাৰে আৰু বহুত সময় চেষ্টা কৰাৰ পিছত মানে প্ৰায় 1 ঘণ্টা ওপৰ হ'ল আমি ৰখি থকা আৰু এতিয়া কিবা কৰি হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ। এতিয়া দেখিছেনে অকণ বৰষুণো দি আছে, ভাল লাগিছে আৰু আমি গৈ আছোঁ। আজি ভাবিছোঁ বাহিৰতে খাই মেলি ঘৰলৈ যাম বুলি আৰু সেইকাৰণে আমাৰ ঘৰৰ ওচৰলৈকে যাম, তাতে খাই মেলি যাম কাৰণ তাৰ পৰা যাবলৈ সুবিধা হ'ব। আজি আমি আহিছোঁ পিষ্টা হাউচত আৰু ইয়াৰ বিৰিয়ানী বোলে খুবেই ধুনীয়া হয় আৰু সেইকাৰণে ভাবিছোঁ আজি ইয়াৰ পৰা ট্ৰাই কৰোঁ বুলি, কাৰণ আমি চব জেগাতে বিৰিয়ানীয়ে ট্ৰাই কৰোঁ। ভাবিছোঁ ইয়াৰ পৰাও খাই চাওঁ বুলি আৰু এইখন আমাৰ ঘৰৰ একেবাৰে ওচৰতে হয়। মানে ইয়াৰ পৰা ঘৰলৈ যাবলৈ 10-15 মিনিট লাগে আৰু 10 মিনিট লাগে, বেছি সময় নালাগে। অ'টোত গ'লে 15 মিনিটমান লাগে আৰু ইয়াতে আমি খাই বৈ সোনকালে ওলাম কাৰণ ইহঁত দুজনীকো ঘৰত গৈ কিবা অকণমান বনাই খুৱাব লাগিব। Sí, Daddy-san. Yeah. Fish got a fish? Huh? This is called a fish?
বাই। খোৱা বোৱা কৰা হৈ গ'ল, খানাটোও ভাল আছিলে আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। আজি হাজবেণ্ডক অকণমান স্পেচিয়েল ফিল কৰাবলৈ চেষ্টা কৰিছিলোঁ, নাজানো কিমানখিনি হৈছেগৈ। আৰু আজিৰ ভিডিঅ'টো আছিলে ইমানখিনিয়ে। আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু আপোনালোকে ইমানখিনিলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই। আজিৰ বিশেষ দিনটোৰ বিশেষ কেইখনমান ফটো আপোনালোকৰ আগলৈ আগবঢ়ালোঁ।